1996 চনত এটা বিশেষ মুহূৰ্তত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল। 1995 চনত এটা ভুৱা স্বায়ত্ত এখন চৰকাৰে মিচিংসকলৰ ওপৰত জাপিব বিচাৰিছিল। তাৰ প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু আমাৰ বিৰুদ্ধে এটা পুলিচ প্ৰশাসনৰ জৰিয়তে এটা আক্ৰমণ নামাই আনিছিলে। আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে ঘৰত থাকিব পৰা অৱস্থা নাছিলে, সকলোৱে আত্মগোপন কৰিব লগা হৈছিলে। Sodiatokka buroli bope dune missing regama se agom sem se lutat sem ayope tatgapto menggapto. Ngulung missing regam lokke menggasuna migom missing regam se turiar dope ager gerbone migang Pormanondo saingya bu missing regam lok legang ayona agom ko ludung. Se agom sem nguluke sesane missing ommange abutani ke awu doni polo ke awu se menggabla tatgabla mepai. Migang Pormanondo saingya bu missing regam lok lega poko agom ko ludun kai milang ulse lutat se tatpolai. 1996 চনত এটা বিশেষ মুহূৰ্তত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল। 1995 চনত এটা ভুৱা স্বায়ত্ত এখন চৰকাৰে মিচিংসকলৰ ওপৰত জাপিব বিচাৰিছিল। তাৰ প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ কাৰণে চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু আমাৰ বিৰুদ্ধে এটা পুলিচ প্ৰশাসনৰ জৰিয়তে এটা আক্ৰমণ নামাই আনিছিলে। আমাৰ যিবিলাক নেতা আছিলে তেওঁলোকে ঘৰত থাকিব পৰা অৱস্থা নাছিলে, সকলোৱে আত্মগোপন কৰিব লগা হৈছিলে আৰু পুলিচৰ লগত এটা সংঘৰ্ষ হৈছিলে। আৰু তেতিয়া আমি য'তে গৈছিলোঁ আমাৰ সতীৰ্থসকলে কৈছিলে আপোনালোকে যদি আহিছে গণতন্ত্ৰৰ কথা নক'ব, আমাক বন্দুকৰ জৰিয়তে আমি আন্দোলন কৰিব লাগিব, সহজ সংগ্ৰাম কৰিব লাগিব। তেতিয়া আমি উপলব্ধি কৰিলোঁ এই যিটো মানসিকতা, সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি যিটো মানসিকতা, ইয়াক যদি প্ৰতিৰোধ কৰিব নোৱাৰিলে মিচিংসকলৰ সংগ্ৰাম বিপথে পৰিচালিত হ'ব। আমাৰ ৰমেশ পেগু ডাঙৰীয়া আছিল, তেখেতে আমি বহিলোঁ, পপন পেগু ডাঙৰীয়া আছিল, আমি বহিলোঁ। এই যিটো মানসিকতা আমি প্ৰতিৰোধ কৰিব লাগিব, এইটো জাতীয়তাবাদী সংগ্ৰামক আমি এটা প্ৰগতিশীল জাতীয়তাবাদী ধাৰাত আমি নিব লাগিব। তাৰ পাছতে আলোচনা সাপেক্ষে প্ৰথম মিচিং যুৱ মহোৎসৱ 1996 চনত আমাৰ ইয়াৰ পৰা বেছি দিনত আকাজানত অনুষ্ঠিত হৈছিলে আৰু তাৰ পৰাই আমি বন্দুকৰ সলনি আমি যুৱসকলৰ হাতত আমি ঢোল, পেঁপা, গীটাৰ আৰু হাৰমনিয়াম আদি যিবিলাক বাদ্যযন্ত্ৰ আছিলে, আমাৰ যিটো টুটক টাপোং আছিলে, এজুক টাপোং আছিলে, যিটো আমাৰ পৰম্পৰাগত যিবিলাক বাদ্যযন্ত্ৰ আছিলে, তাৰ জড়িত সাংস্কৃতিক এটা সংগ্ৰাম গঢ়ি তোলাৰ কাৰণে এইটো আৰম্ভ হৈছিলে। আৰু তেতিয়াৰ পৰা আজি দশম সংখ্যক ইয়াত অনুষ্ঠিত হৈছে। আৰু আজি আমি ক'ব পাৰোঁ যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এটা সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি যেটা দুৰ্বলতা বা আকৃষ্ট হৈছিলে, কিন্তু মিচিং যুৱকসকল আজি তেওঁলোকে এটা প্ৰগতিশীল এটা জাতীয়তাবাদী সংগ্ৰামত ফালে আগবঢ়াইছে, এটা এজেণ্ডালৈ আগবঢ়াইছে আৰু আমি এই আন্দোলনটো সামগ্ৰিকভাৱে এটা ৰাজনৈতিক এটা এজেণ্ডা হিচাপে লৈছোঁ। আমি এইটো সংস্কৃতিক আমি এটা ৰাজনৈতিক এজেণ্ডা আনিব বিচাৰিছোঁ আৰু সংস্কৃতিৰ জৰিয়তে ৰাজনৈতিক যিটো এটা সচেতনতা আমি গঢ়ি তোলাৰ কাৰণে এই যুৱ মহোৎসৱ আগবঢ়াইছোঁ। আৰু এই যুৱ মহোৎসৱত এতিয়া সমগ্ৰ মিচিং ৰাইজ জড়িত হৈ পৰিছে আৰু উঠি অহা চামটোৱে এটা প্ৰগতিশীল এটা সাংস্কৃতিক ধাৰাৰ লগত জড়িত হৈছে আৰু এই যিটো সম্পৰ্ক আৰু বেছি শক্তিশালী হ'ব আৰু তাৰ জৰিয়তে আমাৰ সংগ্ৰামটোক আমাৰ যিটো সংহতীয় সংগ্ৰামটোক আমি ৰাজনৈতিকভাৱে যিটো সংগ্ৰাম কৰি আছোঁ তাক সাংস্কৃতিকভাৱে আৰু অৰ্থনৈতিকভাৱে সামাজিকভাৱে আৰু শক্তিশালী কৰাৰ কাৰণে আমি অগ্ৰসৰ হ'ব বিচাৰিছোঁ আৰু আজি এই পটভূমিটো তাৰে এটা অংশ হিচাপে আমি গ্ৰহণ কৰিছোঁ। ধন্যবাদ। ছিক্স চিডিউল এটা সাংবিধানিক আমাৰ অধিকাৰ, এইটো আমি মিচিংসকলে পাবই, তাত কোনো সন্দেহ নাই। আৰু ইয়াত কিছুমান বিষয় আছে, আৰ্থ সামাজিক আমাৰ ভৌগোলিক কিছুমান কথা আছে, সাংস্কৃতিক কথা আছে, সেইবিলাকো আমি চাব লগা হৈছে। আৰু এতিয়া বহুতে ছিক্স চিডিউল পাইছে, ছিক্স চিডিউল পোৱাৰ পাছতো সমস্যা সমাধান নাই। আৰু কাৰ্বি আংলং দেখিছোঁ
আমাৰ BTC দেখিছোঁ বা আমি আমাৰ মেঘালয় দেখিছোঁ, যিটো গাৰোসকলৰ আছে, জয়ন্তীসকলৰ, খাচীসকলৰ আছে বা অন্যান্য জেগা ত্ৰিপুৰা আমি দেখিছোঁ যে ছিক্স চিটডালটো এটা মানে এটা মূৰ্ত বস্তু নহয়। এইটো সকলো জেগাতে আৰ্থ সামাজিক ৰাজনৈতিক পৰিস্থিতি বেলেগ আছে, সাংস্কৃতিক পৰিস্থিতি বেলেগ আছে। গতিকে আমাৰ ইয়াত বেলেগ আছে। গতিকে আমাৰ যিটো প্ৰেক্ষাপটত আমাৰ ফচিত আমি একটা নতুন ধৰণে আমি এটা ৰাজনৈতিক ব্যৱস্থা কৰি দিব লাগিব। তাৰ কাৰণে আলোচনা হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈ আছে।